আৰু এতিয়া ৰাতিপুৱা বহি আছে আমাৰ যদি মাৰি আছে পুৰা মাৰিছে চুম্পি বা এইফালে চোৱা বাই বাই অ' মা উঠিয়ে থাকে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ গুড মৰ্ণিং আৰু মৰ্ণিঙে এটা ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আৰু কেনে আছে বাৰু আপোনালোক আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে ভালদৰে চাব স্কিপ নকৰাকৈ আৰু আজি এফালে গৈ আছোঁ মা আৰু মই মানে শাহু মা আৰু মই আৰু মাহঁত ইফালৰ পৰা আহিব আৰু আমাক ইয়াৰ পৰা লৈ যাব উঠাই পেলাই তাৰপৰা আমি গৈ আছোঁ ৰহালৈ জেঠাইহঁতৰ ঘৰত আগৰ এটা ভিডিঅ'ত দেখিছিল চাগে মই আৰু মোৰ হাজবেণ্ড জেঠাইহঁতৰ ঘৰলৈ যোৱা আৰু সেই তালৈকে গৈ আছোঁ আচলতে অলপ দিনৰ আগত এটা মিনি ব্লগ পাইছিলে আপোনালোকে চাগে এটা নিউবৰ্ণ বেবী পাইছিলে দাদা আৰু বৈ তাৰ আজি সৰু সুৰাকৈ এটা পাৰ্টি দিছে তো তালৈ যাম আমি আৰু এতিয়া খোৱাৰ পৰা উঠিছোঁ ৰাতিপুৱা উঠি পেলাই গা পা ধুই কাম বন কৰি মেলি আজৰি হওঁ 11-12 মানত যাম চাগে তো আপোনালোকক আজি দেখাই থাকিম কি বস্তু আৰু কাপোৰযোৰ আজি এইটো বটল গ্ৰীণ কাপোৰ এইযোৰ এচি কটনৰ এইযোৰকে পিন্ধিম বুলি ভাবিছোঁ এতিয়া অলপ গৰমটো পৰিছে যিহেতু অলপমান মানে পাতল কাপোৰ পিন্ধিবলৈ আৰাম লাগিব এইযোৰকে পিন্ধিম বুলি ভাবিছোঁ আমি দেখাই আছোঁ এইযোৰ পিন্ধি হৈছে আৰু এইযোৰ কাপোৰ মানে আচলতে ইমাৰ্জেঞ্চিত চিলোৱা নিচিনা হ'ল আৰু ব্লাউজটো চিলোৱা হোৱাত আছিলে তো এইটোৰ লগতে মিলাই পেলাই ল'লোঁ কেনেকুৱা লাগিছে জনাবচোন আৰু এতিয়া ওলাই আছোঁ মাহঁত হেনো আহিছে আমি ওলাই লওঁ তাৰপিছতে দেখাই থাকিম বাৰু আৰু এতিয়া দাদাহঁতৰ ঘৰত বহি আছে আমাৰ এজনী গুগুলো হাই বুলি কোৱা মাম নোখোৱা নেকি এজনী আমাৰ কলিজা আমাৰ টিকলা শুই আছে আইতা জেঠু খাম দিয়া খাই লোৱাচোন মোৰ ভোক লগা নাই কাৰণে খোৱালে আৰু আজি খানাত আছে মটন আছে আৰু মাছ মটন আৰু কি আছে চাওকচোন ইয়াত আছে মাছ আছে আৰু ইয়াত চব্জি এইটো দালি আছে নেমু আছে এইবোৰ আৰু এয়া দুয়োজনী মা আৰু ভণ্টিয়ে ভাত খাই আছে আৰু মাৰি আছে পুৰা মাৰিছে সেইজনী আৰু এতিয়া আমি অকণমান ওপৰলৈ আহিছোঁ আজা এজনী আমাৰ ক'ত এজনী মানসী হাই বুলি কোৱা হাই আমাৰ এজনী অনুষ্কা আমাৰ কলিজাজনী এইজনী হাই কি খবৰ বুলি কোৱা কি খবৰ এজনী খালে একদম গেলা গেলিকৈ আহি পেলাই ইয়াতে ৰখি আছে মই কিন্তু খোৱাই নাই পিছত খাম অলপ দেৰিকৈ আৰু এজনী আমাৰ আইতা হাই বুলি কোৱা হাঁহি ওলাই গ'ল বুলি কৈছে আইতা ক বুলি কোৱা হাই ভালনে সকলোৰে সোধাচোন ভালনে সকলোৰে ভালনে আৰু এতিয়া যাওঁগৈ চুম্পি বা এইফালে চোৱা বাই বাই এই আপুনি অ' মা উঠিয়ে থাকে বাই বাই দেই ৰিটাৰ্ণ হৈছোঁ আৰু মায়ে অলপ কিবা কিবি জমনি কৰি আহি আছে কি কৈছে বোলে কি কৈছে এয়া মানুহবিলাকে খাই আহি পেলাই তাৰ ফটোবিলাক কাটি দিব মই তোক আহক মাহঁত আহিছে আইতা আৰু ঘৰ আহি পালোহি
বহুত বেছি গৰম পৰিছে দেই, কালিৰ পৰা অলপ গৰম গৰম অনুভৱ এটা হৈ আছে, গৰম পৰিছেই বাৰু। আৰু খাই বৈ আহিলোঁ, সকলোকে লগ পালোঁ, ভালো লাগিলে। তো ভিডিঅ'টো কেনে পালে বাৰু চাই? ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মই ইয়াৰ ড্ৰেছ সলাই লওঁ, তাৰপিছত বহুত গৰম লাগিছে, অলপমান বহি লওঁ, তাৰপিছত তো আজিৰ কাৰণে বাই বাই।